গোৱালপাৰাৰ জলেশ্বৰত বানৰ সংহাৰ বানৰ কবলত পৰিছে গোৱালপাৰাৰ জলেশ্বৰকে ধৰি বহু গাঁও বানপানীয়ে জটিল ৰূপ ধাৰণ কৰাত এতিয়া বন্ধ হৈ পৰিছে এনেদৰে যাতায়াত ব্যৱস্থা প্ৰত্যেকবাৰে বানপানীয়ে কৃষি পথাৰসমূহ পুৰাই পেলোৱাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে কৃষকসকল বাৰম্বাৰ বানৰ কবলত পৰাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জলেশ্বৰৰ লগতে শতাধিক গাঁৱত কিন্তু ইমানৰ পাছতো কাণসাৰ নাই জনপ্ৰতিনিধিৰ বানাকান্তৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে বানাকান্তই বৰ্তমান পৰিস্থিতিটো এবাৰ নহয় দুবাৰ বানপানী হৈ গ'ল বানপানীৰ মাজতে আমাৰ স্থানীয় বিভাগ MLA সাহেবে কোনো হেৰি কৰা নাই আৰু বিভাগীয় কৰ্তৃপক্ষত আমাৰ কোনো দায়িত্ব লোৱা নাই এতিয়া যদি চৰকাৰৰ ফালৰ পৰা স্থানীয় কিবা বিভাগৰ দ্বাৰা যদি আমাক কিবা সহায় সহযোগিতাৰ হাত বঢ়ায় তেনেহ'লে আমাৰ ৰাইজে বহুতখিনি উপকৃত হ'ব আৰু আমাৰ বিশেষকৈ আমাৰ এইখন অঞ্চল কৃষিজীৱী অঞ্চল মানুহৰ কৃষি কৰিব পৰা কঠীয়া চঠীয়া এইবিলাক সকলো ধ্বংস হৈ গৈছে এনেকৈ আৰু বহুতো ক্ষয়ক্ষতি হৈ আছে তো অলপ চলপ কৰিছে সেইখিনি এতিয়া পানীতে নাইকিয়া কৰি থৈ যাব আমাৰ ফালৰ পৰা বা আমালোকৰ ফালৰ পৰা চৰকাৰক আবেদন জনাওঁ যে এই কৃষিজীৱী অঞ্চলৰ মানুহবিলাকক চৰকাৰে কিবা সহায় আৰু সহযোগিতা কৰি যেনে মানুহক উপকৃত কৰে